যি লোকসেৱা আয়োগৰ নিযুক্তি হৈছে এই নিযুক্তিত কিমানজনে আমাক আহি কৈছে যে অলপ চেয়াৰমেনক কৈ দিব নেকি অলপ মেম্বাৰক ক'ব দিব নেকি আমি কাৰো কথা কোৱা নাই কাৰণ মই জানো ন্যায় পাবৰ কাৰণে কাৰোবাক অসন্তুষ্ট কৰিবই লাগিব যদি মই অসন্তুষ্ট নকৰো আৰু মই যদি মোৰ আটাইতকৈ মুখ্যমন্ত্ৰী হিচাপে চেয়াৰমেন নিযুক্তি দিয়াৰ মোৰ এটা সুযোগ আহিছিল মই যদি মোৰ দলটোৰ সদস্য এজনক চেয়াৰমেন কৰি পঠাই দিলোহেঁতেন আৰু মই যদি তেওঁৰ লগত মিলি অসন্তুষ্ট কোন হ'ব আটাইতকৈ মেধাবীজন অসন্তুষ্ট হ'ব আজি অসন্তুষ্ট হৈছে কোনজন অসন্তুষ্ট হৈছে যিজনে আশা কৰিছিল মই তেওঁক সহায় কৰি দিম কিন্তু মেধাবীজন আজি কোনেও অসন্তুষ্ট হোৱা নাই যোৱা পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ 10 দিনৰ পিছতো কোনো এজন ব্যক্তি আহি কোৱা নাই যে মই পাব লাগিছিল তেওঁ কিয় পালে মানুহে অত্যন্ত পবিত্ৰতাৰে সৈতে ফলাফল মানি লৈছে যে হয় এই ফলাফলটো ন্যায়সংগত কিন্তু এই ফলাফলটো দিব যাওঁতে ৰিটেনত পাছ কৰাৰ পিছত কমসে কম মানুহে মোক আহি এপ্ৰোচ কৰিছে 200 বুলি ক'লে কমেই হ'ব তাতকৈ বেছিজনে মোক আহি কৈছে কিন্তু আমি সিদ্ধান্ত লৈছিলো এই 200 জনক আমি অসন্তুষ্ট কৰিম যাতে সমাজৰ আটাইতকৈ মেধাবীজনে ন্যায় পাব পাৰে মই যদি কাকো অসন্তুষ্ট নকৰাৰ ব্যৱস্থা ললোহেঁতেন সাধাৰণতে মোক ৰিকুৱেষ্ট কৰিব কোন আহিব যাৰ মোৰ ওপৰত জীৱনত হয়তো বহুত ধৰণে মোৰ এই দীৰ্ঘ ৰাজনৈতিক জীৱনত সহায় কৰি থৈছে তেওঁ আহিব নহলে মোক কোনোবাই যিকোনো ধৰণে ভৱিষ্যতে মোৰ বাবে সহায়ক হ'ব তেওঁ আহিব নহলে মোৰ নিজৰ দলৰ মানুহ আহিব নহলে মোৰ বন্ধু বান্ধৱ আহিব নহলে মোৰ পৰিয়ালৰ মানুহ আহিব অৰ্থাৎ আপোনালোকক নিযুক্তি পত্ৰ দিব যাওঁতে মোৰ পৰিয়ালক মই অসন্তুষ্ট কৰিছো মোৰ হয়তো কোনোবা দলৰ মানুহক মই অসন্তুষ্ট কৰিছো মোক জীৱনত কোনোবাই আটাইতকৈ সহায় কৰি থোৱা মানুহক মই অসন্তুষ্ট কৰিছো নহলে যাৰ পৰা ভৱিষ্যতে অপাৰ সহায় পোৱাৰ সুযোগ আছিল তেওঁক মই অসন্তুষ্ট কৰিছো কিন্তু মই যদি অসন্তুষ্ট নকৰিলোহেঁতেন এই ন্যায় আমি কেনেকৈ দিব পাৰিলোহেঁতেন ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াত কোনোবা অসন্তুষ্ট হ'বই আৰু তাক ন্যায়ৰ স্বাৰ্থত অসন্তুষ্ট কৰাৰ ক্ষমতা যিটো আভ্যন্তৰীণ শক্তি সেই শক্তি আমাৰ থাকিব লাগিব ইয়াত যেনেকে মই মোৰ উদাহৰণ দিছো আজি আমাৰ ইয়াত এপিএছচিৰ প্ৰত্যেকগৰাকী সদস্য বহি আছে আগৰ চেয়াৰমেন ৰাজীৱ বৰা এতিয়া চেয়াৰমেন চৌধুৰী তেওঁলোকৰ ওচৰতো অজস্ৰ ৰিকুৱেষ্ট আহিছিল নাই বুলি ক'লেও মই জানো কাৰণ মোক আহি কয় অমুকক লগ কৰিছিলো তেওঁ নোৱাৰো বুলি ক'লে আপুনি এটা ফোন কৰি দিব পাৰিব নেকি অৰ্থাৎ আমি আটাই মিলি আমাৰ পৰিয়ালৰ আমাৰ সমাজৰ বহুত ঘনিষ্ঠক আমি না কৈছো কাৰণ আমাৰ চকুত আপোনালোকৰ সেই স্বপ্নৰে ভৰা চকুকে জুৰি আমাৰ চকুৰ সন্মুখত আছে যে আমি যদি কাৰোবাক সহায় কৰো